কাম কৰা বাইজনীকো কাম কৰা ঘৰত কাম কৰা মহিলাগৰাকীকো আমি 6 মাহৰ ট্ৰেইনিং দি পঠিয়াব খুজিছোঁ কেনেকৈ ঘৰ চাফা কৰিব লাগে কেনেকৈ পৰঠা বনাব লাগে কেনেকৈ ভাত বনাব লাগে কেনেকৈ আপোনাৰ বিৰিয়ানী বনাব লাগে কেনেকৈ মাৰোৱাৰী মানুহে কেনেকুৱা খায় অসমীয়া মানুহে কেনেকৈ খায় মুছলিম মানুহে কেনেকুৱা খাদ্য খায় প্ৰত্যেকটো বস্তুৰ আমি ট্ৰেইনিং দি তেওঁলোকক আমি এখন চাৰ্টিফিকেট দি পঠিয়াম মুছলমানে বিৰিয়ানী খায় গৰুৰ মাংসৰ লগত এতিয়া হিন্দু মানুহক গৰু মাংস খোৱা ট্ৰেইনিং কেনেকৈ দিব হয় মুছলমানে আৰম্ভ কৰিব লাগিব যে গৰুৰ মাংস নাখাওঁ মুৰ্গীৰ মাংস খাওঁ নহ'লে হিন্দুৱে ক'ব লাগিব যে আমি মুৰ্গীৰ মাংস নহ'লেও হ'ব গৰুৰ মাংস খাম বৰ অসম বিৰিয়ানী আৰু পৰঠাক লৈ নহয় মুছলমানে মুছলমানৰ খাদ্য খাব হিন্দুৱে হিন্দুৰ খাদ্য খাব কিন্তু বজাৰত বাহিৰত আমি কিটো খাদ্য খাম যিটো সেকুলাৰ খাদ্য যিটো হিন্দুৱে খাব পাৰিব মুছলমানেও খাব পাৰিব গাহৰি থাকিলে মুছলমানে নাখায় গৰু থাকিলে হিন্দুৱে নাখায় গতিকে তেওঁ কি ক'ব লাগিছিল যে মই এনেকুৱা খাদ্য বনোৱা ট্ৰেইনিং দিম যি নেকি হিন্দুৱেও খাব পাৰে মুছলমানেও খাব পাৰে আজি মোক খুব গালি পাৰিছে মই বোলে অসমীয়া মানুহক বোলে বিৰিয়ানী খাবলৈ পৰঠা খাবলৈ শিকাব খুজিছোঁ বোলে আৰু বহুত বেছি তেওঁ সাম্প্ৰদায়িক কথা কৈছে বহুত বেছি সাম্প্ৰদায়িক কথা মই কিবা গণ্ডগোলীয়া কথা কৈছোঁ নেকি ইয়াত আপোনালোকে সঁচাকৈ মোক ইয়াত কিবা গণ্ডগোলীয়া কথা কোৱা দেখিছে নেকি সঁচাকৈ মই কিবা গণ্ডগোলীয়া কথা কৈছোঁ নেকি বাৰু মই দক্ষতা বিকাশৰ কথা কৈছোঁ আৰু কৈছোঁ যে ৰাইজৰ দলে যিদিনা শাসনলৈ আহিব আমি এটা নতুন কনচেপ্ট আৰম্ভ কৰিম সেই কনচেপ্টটোৰ নাম ফিনিচিং স্কুল কোনো ল'ৰা ছোৱালীয়ে যদি ক্লাছ 10 বা 12 বা 11ত যদি কোনোবা ল'ৰা ছোৱালী বা যিকোনো ক্লাছত যদি কোনোবাই ল'ৰা ছোৱালীয়ে স্কুল এৰিব খোজে তেতিয়াহ'লে তাৰ শিক্ষকজনে সুধিব হেড ছাৰে সুধিব কিয় স্কুল এৰিব খুজিছা তেতিয়া ছাত্ৰজনে যদি বা ছাত্ৰীগৰাকীয়ে যদি কয় যে মোৰ ঘৰত দেউতা ঢুকালে মোৰ ইনকাম কোনো নাই ঘৰৰ কাৰণে মই কাম কৰিব খোজোঁ হাজিৰা কৰিব খোজোঁ ছিকিউৰিটি গাৰ্ড কৰিব খোজোঁ আনৰ ঘৰত কাম কৰিব খোজোঁ তেতিয়া প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীকে স্কুল এৰাৰ পাছত তেওঁক এজন প্ৰকৃত অৰ্থত কাম কৰিব পৰা সমাজত উপাৰ্জন কৰিব পৰা এজন মানুহত পৰিণত কৰিবৰ কাৰণে এখন ভকেচনেল স্কুলত ট্ৰেইনিং দি পঠিওৱাৰ কথা কৈছোঁ ধৰক ছিকিউৰিটি গাৰ্ড এজনে মানে এজন ষ্টুডেণ্টে দেউতাক নাই বা পৰিয়াল দেউতাকৰ অসুখ মাকৰো অসুখ তেওঁ নিজে ইনকাম কৰিব লাগে ইনকাম কৰিবৰ কাৰণে তেওঁ ছিকিউৰিটি গাৰ্ড কৰিবলৈ যাবলৈ ওলাইছে বেংগলোৰ তেতিয়াহ'লে তেওঁক আমি এবছৰৰ পুলিচৰ ট্ৰেইনিং দিব খোজোঁ তেওঁক আমি এখন চাৰ্টিফিকেট দিব খোজোঁ তেওঁক আমি অসম চৰকাৰত ৰেজিষ্টাৰ কৰাব খোজোঁ তেওঁৰ নামটো আৰু তাৰ পাছত আমি বেংগলোৰত কাম কৰিবলৈ গ'লে কৰ্ণাটক গভৰ্ণমেণ্টৰ লগত ব্যৱস্থা কৰি দিব খোজোঁ যোগাযোগ কৰি দিব খোজোঁ আৰু চুক্তিবদ্ধ হৈ মানে কৰ্ণাটক গভৰ্ণমেণ্টৰ লগত অসম চৰকাৰৰ এখন চুক্তি কৰি তেওঁলোকক তালৈ পঠিয়াই দিব খোজোঁ যাতে তেওঁৰ জীৱনৰ নিৰাপত্তা থাকে অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে যোৱা 6 মাহত 162জন অসমীয়া যুৱক আৰু যুৱতীয়ে বহিৰাজ্যত কাম কৰিবলৈ গৈ মৃত্যুবৰণ কৰিছে সেই নিৰাপত্তা প্ৰদান কৰিব নোৱাৰাটো কিমান ডাঙৰ কাণ্ড হৈছে এই কথাটোৰ কাৰণে মই কৈছিলোঁ যে এই কাৰবাৰটো কৰিব লাগিব এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে মোক কৈছে আজি সমালোচনা কৰি কৈছে যে অসমীয়া মানুহক মই বিৰিয়ানী খুৱাব খুজিছোঁ অসমীয়া মানুহক মই পৰঠা খুৱাব খুজিছোঁ আৰু অসমীয়া মানুহৰ সেই বিৰিয়ানী গৰু মাংসৰ হ'ব নে মুৰ্গীৰ মাংস নে কি ক'লে ছাগলী নে গৰুটো কৈছে গৰু মাংস হ'ব নে গাহৰিৰ মাংস হ'ব এইটো বোলে মানে মোক কৈ দিব লাগে এনেকুৱা ধৰণৰ এজন মানুহক যিজন মানুহে প্ৰত্যেকটো কথা বিকৃত কৰে যিজন মানুহ চূড়ান্ত মিছলীয়া যিজন মানুহ ভণ্ড
যিজন মানুহ 2 নম্বৰ আৰু যিজন মানুহৰ কোনো ক্লাছ নাই যিকোনো কথা কয় সেইকাৰণে মই কৈছিলোঁ যে অসমৰ মুখ্যমন্ত্ৰীৰ নটটো ঢিলা হৈছে মগজুৰ নটটো ব্ৰেইনৰ নটটো ঢিলা হৈছে আৰু ব্ৰেইনৰ নটটো ঢিলা হোৱাৰ কাৰণে মই কৈছিলোঁ যে এই মুখ্যমন্ত্ৰীৰ ব্ৰেইনৰ নটটো যদি টান কৰা নাযায় তেতিয়াহ'লে তেওঁ ভয়ংকৰ ঘটনা ঘটাব সেই মুখ্যমন্ত্ৰীজনে আজি মোক আক্ৰমণ কৰিছে হিমন্ত বিশ্ব শৰ্মাই কৈছে যে অসমীয়া মানুহক বোলে মই বিৰিয়ানী খুৱাব খুজিছোঁ পৰঠা খুৱাব খুজিছোঁ আৰু গৰু মাংসৰ বিৰিয়ানী খুৱাব খুজিছোঁ এনেকুৱা ধৰণৰ ইংগিত তেওঁ প্ৰদান কৰিছে এই মানুহজনৰ হৈছে কি তেওঁ অসমৰ ৰাজনীতিত আজি 22 বছৰ তেওঁ মন্ত্ৰী হৈ আছে বেছি নেকি 25 বছৰ মানে হ'ল নেকি তেওঁ অসমৰ মন্ত্ৰীসভাত 22 বছৰ ধৰি মন্ত্ৰী হৈ আছে 5 বছৰ মুখ্যমন্ত্ৰী 5 বছৰ ডি ফেক্ট মুখ্যমন্ত্ৰী 12টামান ডিপাৰ্টমেণ্ট লৈ ফাইনেন্স ডিপাৰ্টমেণ্টলৈ তেওঁ মুখ্যমন্ত্ৰী হৈ আছিলে আৰু তাৰ পাছত তাৰ আগৰ কালছোৱাত তেওঁ মুখ্যমন্ত্ৰী তৰুণ গগৈ চৰকাৰৰ কাৰ্যকালতো তেওঁ এজন অত্যন্ত শক্তিশালী স্বাস্থ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী আছিলে তেওঁ ৰাজ্যখনৰ কাৰণে একোৱে কৰিব নোৱাৰিলে অসমৰ শিক্ষা ব্যৱস্থাৰ কোনো পৰিৱৰ্তন সাধন কৰিব নোৱাৰিলে এই অসমৰ মুখ্যমন্ত্ৰীজনে যি শিক্ষামন্ত্ৰী আছিলে এতিয়াও অসমৰ প্ৰাথমিক বিদ্যালয়বিলাকত এতিয়াও LP স্কুল এখনত এটা হলৰ ভিতৰত 5টা বা 6টা ক্লাছ থাকে আৰু সেই 5টা বা 6টা শ্ৰেণী পঢ়াবৰ কাৰণে মাত্ৰ এটা হল প্ৰত্যেকৰ কাৰণে এটা ৰুম নাই স্কুলখনত পানী পৰে ডেস্ক বেঞ্চ ভগা তলৰ মজিয়া ভগা আৰু শিক্ষক আছে এজন বা দুজন যাৰ ফলস্বৰূপে আজি কি হৈছে গোটেই ভাৰতবৰ্ষৰ ভিতৰতে আমি দেখিবলৈ পাইছোঁ যে গোটেই ভাৰতবৰ্ষৰ ভিতৰতে আজিৰ দিনটোত অসমত ছেকেণ্ডেৰী স্কুলত আটাইতকৈ বেছিকৈ আধাতে স্কুল ল'ৰা ছোৱালী এৰি দিয়া ড্ৰপ আউট ৰেটত আমি নাম্বাৰ 1 চব দিছোঁ আমি কি দিয়া নাই আমি মিড ডে মিল দিছোঁ আমি ছাত্ৰ ছাত্ৰীক কি কয় আপোনাৰ স্কুটি দিছোঁ আমি ছাত্ৰ ছাত্ৰীক কি নিযুত মইনা দিছোঁ নিযুত বাবু দিছোঁ কিন্তু এই আটাইবিলাক দিয়াৰ পাছতো আমি গোটেই ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ বেছি আধাতে স্কুল এৰা ৰাজ্যখনৰ বাসিন্দা কিয় এই প্ৰশ্নটো আমি প্ৰত্যেকক কৰা দৰকাৰ আৰু তাৰ বিকল্প হিচাপত মই এটা নতুন শিক্ষা ব্যৱস্থাৰ কথা ক'ব খোজো আৰু সেই নতুন শিক্ষা ব্যৱস্থাটোত ইনফ্ৰাষ্ট্ৰাকচাৰ শিক্ষক আৰু কোৱালিটি এডুকেশ্যনৰ কথা ক'ব খোজো